সবে আছে, মানুহ আছে, আমি আছো। আমি নাজানো মানে আয়া যদি নাজানো বিশ্বাসৰ বিৰুদ্ধে বা সমাজখন সংস্কাৰ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ তেখেতে গ্ৰহণ কৰিছিল আৰু তেখেত সেইকাৰণে অসমৰ বিভিন্ন সমাজ ব্যৱস্থাত বিভিন্ন ঠাইত যিবিলাক অন্ধবিশ্বাস আছিল আৰু অন্ধবিশ্বাসৰ যিসকল বলি হৈছিল, গতিকে এই অন্ধবিশ্বাসসমূহ মানুহৰ মাজৰ পৰা বহু পৰিমাণে তেখেতে আঁতৰাই দিছিল আৰু যাৰ ফলত আমাৰ সমাজখন সংস্কাৰিত সমাজ হিচাপে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। আজি তেখেতৰ মৃত্যু অসমীয়া এগৰাকী ভাল সমাজ সংস্কাৰক আমি হেৰুৱালোঁ। আমাৰ ৰাজ্যখনৰ কাৰণে এটা ডাঙৰ ক্ষতি হ'ল। গতিকে আজি এতিয়া তেখেতৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক ৰাতিপুৱা ফোন কৰি কৈছে আৰু ইয়াতে আজি আমি যাতে সকলোৱে তেখেতক পুষ্পাঞ্জলি অৰ্পণ কৰিলে নেশ্যনেল ফ্লেগো তেখেতক দিয়া হৈছে আৰু ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেখেতৰ তেওঁৰ গাঁৱত তেওঁৰ সৎকাৰ কৰা হ'ব আৰু সেই সৎকাৰ অনুষ্ঠানত আমাৰ প্ৰতিষ্ঠা মন্ত্ৰী জয়ন্ত ডাঙৰীয়া তাত উপস্থিত হ'ব গাঁৱত আৰু ইয়াতে আমাৰ আজি ডাঙৰীয়াই ইয়াতে আমাৰ সকলোকে ইয়াতে আমাৰ গুৱাহাটী মেডিকেল কলেজৰ প্ৰিন্সিপাল ডাঙৰীয়া আছে, এই কেঞ্চাৰ ইনষ্টিটিউটৰ ডাইৰেক্টৰ বাইদেউ আছে, আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট আছে, মেডিকেল কলেজ ছুপাৰিণ্টেণ্ডেণ্ট এইখনৰ ছুপাৰিণ্টেণ্ডেণ্ট, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যিক মৰ্যাদাৰে এই মানে তেওঁৰ ৰাজ্যিক মৰ্যাদাৰে মানে সৎকাৰ কৰা কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া